যোৰহাটৰ গড়ালিত থকা ইলি চিনেমা হলক অত্যাধুনিকভাৱে নিৰ্মাণ কৰা হৈছে। নতুনকৈ নিৰ্মাণ কৰা ইলি মাল্টিপ্লেক্স আজি সন্ধ্যা উদ্বোধন কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গে। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যুৱ নেতা অংকুৰ বৰুৱা, শান্তনু পূজাৰীকে ধৰি বহু কলাকুশলী। অসমত নতুন নতুন হলৰ প্ৰয়োজন আছে বুলি কয় জুবিন গাৰ্গে। লগতে তেওঁ মিয়া মিউজিয়াম প্ৰসংগত কয় যে অসমত হলে অসমীয়া মিউজিয়াম হ'ব। কিহৰ মিয়া মিউজিয়াম? তাত কি ৰাখিব? কলাক্ষেত্ৰত অসমীয়া মিউজিয়াম হ'ব। লগতে বিবাহ আদি খোৱাৰ বাবে কাৰোবাক এঘৰীয়া কৰাৰ দৰে ঘটনাত উদ্বেগ প্ৰকাশ কৰি জুবিন গাৰ্গে কয় যে সকলোৱে মিলি থাকিব লাগে। যোৰহাটৰ পৰা প্ৰণৱ খেঞ্চৰ ৰিপৰ্ট। বহুতে নাজানে চাগে। চ' ইয়াত চিনেমা চোৱাৰ মোৰ বহুত কথা মনত পৰে, বহুত মমেণ্টছ কলেজত থাকোঁতে। আৰু ধুনীয়া ধুনীয়া দুটা হল হৈছে। মানুহে আহক, ভাল ভাল চিনেমা চাওক। আজিৰ এই ব্যস্ততামূলক জীৱনত চিনেমাটো বৰ প্ৰয়োজনীয় বস্তু। মই বহুত চিনেমা চাওঁ, চিনেমা বনাইছোঁ, সেইকাৰণে চিনেমাৰ লগত লাগি আছোঁ, জড়িত হৈ আছোঁ। চ' সকলো ওলাই আহিব। আৰু অসমীয়া চিনেমা বহুত কেইবাখনো ভাল ভাল চিনেমা ৰিলিজ হ'ব এতিয়া। চ' সকলোৱে আহিব অসমীয়া চিনেমাক। মই মিছন চাইনাৰ সময়তো কৈছিলোঁ, দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। সেই মটিভটো নিজৰ মাজত জীয়াই ৰাখিলে হ'ল। আমি চিনেমা বনাই যাম, সকলোৱে চাব। সেইটোৱে আছে। বহুত চিনেমা চাইছোঁ ইয়াত ব্লেকত টিকেট কাটিও চিনেমা চোৱা মনত আছে। মোৰ মনত আছে এটা সময়ত খুব ব্লেক হৈছিলে ইয়াত, এই হলটোত। ব্লেকত চাবলগীয়া হৈছে, চাইছোঁ। এইটো এইমাত্ৰ ক'লোঁ মই কথাটো, যে সেইবিলাক অদৰকাৰী কথা ভাবি থাকি লাভ নাই। অসমত অসমীয়া মিউজিয়াম হ'ব, মিয়া মিউজিয়াম নহয়। চ' কোনোবাই যদি খুলিব চেষ্টা এটা দিছে, তাত ৰাখিব কি? বিশেষ ৰাখিবলগীয়া একো বস্তু নাই তাত। চ' অসমীয়া আমাৰ জাতি জনগোষ্ঠীৰ এটা ইউনিফাইড এটা মিউজিয়াম, ধুনীয়া মিউজিয়াম হ'ব লাগে। সেইটোহে বিচাৰোঁ। মই কোনো ৰাজনীতিত যোগদান নকৰোঁ কেতিয়াও। মই ৰাজনীতি আজিলৈকে কেতিয়াও নাথাকোঁ। মই ছ'চিয়েলিষ্ট মানুহ, মই মানুহৰ লগত বছ। আই এম হেপী। মোৰ আছে, মোৰ এতিয়া চিকাৰ বুলি এখন কৰিম। সেইখনত আকৌ ইণ্টাৰেষ্টিংলি মই আদিবাসী ল'ৰা এটা ৰোল কৰিম। তাৰপিছত নিজৰ চিনেমা আছে, ৰৈ ৰৈ বিনালে, তাৰ মই স্ক্ৰিপ্ট লিখি আছোঁ এতিয়া, মিউজিক কৰি আছোঁ। ৰাজনীতি আহিব, ডক্টৰ বেজবৰুৱা আহিব, মই এক্টিং কৰিছোঁ তাত। ত' কেইবাখনো ভাল চিনেমা আহি আছে, ডাঙৰ ডাঙৰ চিনেমা। যোদ্ধা বুলি এখন মিউজিক কৰিছোঁ, সেইখন আহিব। চ' সকলোৱে চাব খালি। অসমীয়া চিনেমা জয়যাত্ৰা অব্যাহত থাকক।